কিতাপ ফ্ৰী দিলো সুন্দৰ এক পৰিৱেশ হ'ল সুন্দৰ এক পৰিৱেশৰ পিছত আমাৰ ৰাতিপুৱা গা ধুৱাই ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াই ছোৱালীয়ে যাতে খোজকাঢ়ি যাব নালাগে স্কুলত আমি চাইকেল দিলো ট্ৰেইনত কিতাপ দিলো কিতাপখিনি বাস্কেটত সোমাই স্কুলত যোৱাৰ আৰম্ভ হ'ল এক সুন্দৰ পৰিৱেশ সকলোৰে মন ভাল লাগিল 2006 চনত আপোনালোকৰ ওচৰলৈ আহিলো আপোনালোকে ক'লে অসমৰ সৰ্বাধিক ৰাইজে ক'লে যে কংগ্ৰেছৰ চৰকাৰ আকৌ কৰক তৰুণ ডাঙৰীয়া আপোনালোকে ভাল কাম কৰি আছে সেইবাৰ আমি অসমৰ জ্বলন্ত সমস্যা বিদেশী সমস্যা সমাধান কৰিবৰ কাৰণে চুক্তি স্বাক্ষৰকাৰী সদৌখন ছাত্ৰ সন্থাক মাতি আনিলো সদৌখন ছাত্ৰ সন্থাৰ লগত কথা পাতিলো অন্যান্য ছাত্ৰ সন্থাৰ লগত কথা পাতিলো যুৱ ছাত্ৰ সংগঠনৰ লগত কথা পাতিলো ৰাজনৈতিক দলৰ লগত কথা পাতিলো আৰু এক সৰ্বসন্মত সিদ্ধান্ত হ'ল যে 1971 চনৰ 25 মাৰ্চৰ আগত অহা সকলো লোকৰ নাম অন্তৰ্ভুক্তিৰে আমি এনআৰচি কৰিম তেতিয়াৰ পৰা এনআৰচি কাম আৰম্ভ হ'ল মাজত ইউডিএফে আমাক বাধা দিলে তাৰপিছত আমি অন্যান্য যিবিলাক আঁচনি সেইবিলাক আমি ল'লো 2011 আকৌ আহিল আপোনালোকৰ ওচৰত যে আমি কাম কৰিবলৈ আগবাঢ়িছো আপোনালোকে আমাক সমৰ্থন কৰক 2011 আপোনালোকে আমাক সমৰ্থন কৰিলে আমি অন্যান্য আঁচনি লোৱা আৰম্ভ কৰিলো দুখীয়া মানুহৰ এই যে 3 টকীয়া চাউল কাৰ আঁচনি ৰাইজ কংগ্ৰেছৰ আঁচনি নহয় জানো এই যে বিজেপি ইউডিএফ ইণ্ডিপেণ্ডেণ্ট যে অফিচ কৰি বহি আছে তেওঁলোকেতো কংগ্ৰেছৰ 3 টকীয়া চাউলে খাই আছে নাই খোৱা খাওঁতে কংগ্ৰেছৰ চাউলটো ভাল 3 টকীয়া চাউল খাবলৈ কংগ্ৰেছৰ ভাল অফিচ বুলি কংগ্ৰেছৰ